মূল্যাংক আৰু ভাগ্যাংক অনুযায়ী নিজৰ ডেট অফ বাৰ্থৰ জৰিয়তে কেনেকৈ কাউণ্টিং কৰিব লাগে মোৰ আগৰ ভিডিঅ' চাই নিশ্চয় আপোনালোকে জানিব পাৰিছে আৰু কাউণ্টিং কৰিছে। তো আজি জানিব আপোনাৰ ছিংগল ডিজিট সংখ্যা অনুযায়ী আপোনাৰ মূল্যাংক ভাগ্যাংক অনুযায়ী আপোনাৰ গাৰ্ডিয়ান এঞ্জেলৰ নাম আজি আপোনালোকে জানিব পাৰিব। তো কোনোবাই বিশ্বাস কৰক বা নকৰক, বহুতে হয়তো ভাবে আজিৰ যুগতো কুসংস্কাৰ। যাৰ যাৰ মনৰ ভাৱ ভবাৰ সকলোৰে অধিকাৰ আছে। নিজৰ নিজৰ মতে সকলোৱে ভাবিব পাৰে, কাৰণ তেওঁলোকে নাজানে বাবেই বহুত কিবা কিবি সিহঁতে ইগনৰ কৰে। কিন্তু আমি যিসকলে অকাৰ চান্স লৈ আছো, আমি কিন্তু জানো যে ইয়াৰ ভাইব্ৰেশ্যন কি, কেনেকৈ আমাক হেল্প কৰি থাকে। তো আহক মূল্যাংক আৰু ভাগ্যাংক অনুযায়ী নিজৰ নিজৰ গাৰ্ডিয়ান এঞ্জেলৰ নাম আমি জানি লওঁ। আপোনাৰ মূল্যাংক যদি 1 হয় তো আপোনাৰ গাৰ্ডিয়ান এঞ্জেল হ'ব আৰ্চএঞ্জেল ৰঘুৱেল। 2 আৰ্চএঞ্জেল ইউৰিয়েল। 3 আর্চএঞ্জেল জোফিয়েল। 4 আর্চএঞ্জেল হেমিয়েল। 5 আর্চএঞ্জেল জেরিমিয়েল। 6 আর্চএঞ্জেল মাইকেল। 7 আর্চএঞ্জেল রাফেল। 8 আর্চএঞ্জেল রেজিয়েল। 9 আর্চএঞ্জেল এরিয়েল।